Welcome students. Exercise 3.3 question number 3 3 number प्रश्न टू टोर समाधान মই লৈ আনিছো প্ৰশ্নটো এনেকুৱা এটা ক্ৰিকেট দলৰ প্ৰশিক্ষকজনে 7খন বেট আৰু 6টা বল কিনে 3800 টকা 3800 টকা পিছত তেওঁ 3খন বেট আৰু 5টা বল কিনে 1750 টকা প্ৰতিখন বেট আৰু প্ৰতিটো বলৰ দাম উলিয়াওয়া প্ৰতিখন বেট আৰু প্ৰতিটো বলৰ দাম উলিয়াওয়া ঠিক আছে এটা প্ৰশ্নটো অলপ ভালকে সমীক্ষা কৰা প্ৰশিক্ষকজনে 7খন বেট আৰু 6টা বল 3800 টকাত কিনিছে 3800 টকাত দেই আকৌ একেই ধৰণৰ 3খন বেট আৰু 5টা বল কিনিছে 1750 টকাত তেতিয়ালে প্ৰতিখন বেট আৰু প্ৰতিটো বলৰ দাম কিমান প্ৰশ্নতে আমি সমাধান কৰ পৰা আৰম্ভ কৰিম ইয়াৰ পৰা আৰম্ভ কৰিম যে প্ৰতিখন বেডৰ দাম আমি লৈ লম আৰু প্ৰতিখন বলৰ প্ৰতিটো বলৰ দাম আমি এটা ধৰি লম অনুমান কৰি লম আমি অনুমান কৰিলো যে ধৰা হল প্ৰতিখন বেডৰ দাম x টকা আৰু প্ৰতিটো বলৰ দাম y টকা আমি এটো ধৰি ললো এতিয়া আমি ইয়াৰ প্ৰশ্নটো দিয়া শৰ্তমতে সমীকৰণ বনাম প্ৰথম শৰ্তত আমাক কৈছে প্ৰশিক্ষকজনে 7খন বেট আৰু 6টা বল কিনিছে 3800 টকাত ঠিক আছে এতিয়া এটা বলৰ দাম কিমান টকা x টকা তেতিয়া হলে 7খন এখন বেটৰ দাম x টকা তেতিয়া হলে 7খন বেট কিনিছিলে তো এখনৰ দাম x টকা হলে 7খনৰ দাম কিমান হ'ব 7x হয়নে x পূৰণ 7 এটা কমলা টেঙাৰ দাম 2 টকা হলে 5টা কমলা টেঙাৰ দাম কিমান হ'ব 2 পূৰণ 5 10 টকা হ'ব ঠিক একেদৰে এখন বেটৰ দাম x টকা হলে 7খন বেটৰ দাম হ'ব 7x টকা হৈ গল এতিয়া এটা বল তেওঁ লগতে 7টা বেটৰ লগত 6টা বল কিনিছে এতিয়া এটা বল আমি কৈছো y টকা এটা বলৰ দাম আমি কৈছো যে y টকা তেতিয়া 6টা বল হলে 6y 6টা বলৰ দাম তো আমি পালো 7খন বেটৰ দাম 7x টকা 6টা বলৰ দাম 6y টকা এতিয়া এই দুয়োটা মূল্য যোগ কৰিলে মুঠ কিমান টকা হ'ব 3800 টকা হয়নে সো 7x plus 6y is equal to 3800 এইটো আমাৰ প্ৰথম শৰ্ত মতে এক নং সমীকৰণ গঠন হ'ল ঠিক আছে ঠিক একই ভাবে আমি দ্বিতীয় শৰ্তৰ পৰা দ্বিতীয় নম্বৰ সমীকৰণ গঠন কৰিম দ্বিতীয় শৰ্তত কৈছে তেওঁ একে ধৰণৰ 3খন বেট আৰু 5টা বল কিনে কিমান টকা 1750 টকা ঠিক আছে 3খন বেট এটা বেটৰ দামটো এখন বেটৰ দামটো x টকা তেতিয়ালে 3খন বেটৰ দাম 3x টকা হ'ল ঠিক আকৌ 5টা বলৰ দাম এটা বলৰ দাম y টকা তেতিয়ালে 5টা বলৰ দাম 5y টকা হ'ল এতিয়া 3খন বেট আৰু 5টা বলৰ দাম যোগ কৰিলে 1750 হ'ব লাগিব সো দ্বিতীয় শৰ্ত মতে আমি পাইছো যে 3x 3খন বেটৰ দাম যোগ 5y 5টা বলৰ দাম যোগ কৰি মুঠ দাম হৈছে 1750 এটো হ'ল আমাৰ 2 নং সমীকৰণ নিশ্চয় বুজি পাইছা অসুবিধা হোৱা নাই সাগে এতিয়া আমি ইয়াৰ পৰা 1 নং সমীকৰণটো লৈ ললো 1 নং সমীকৰণটো 7x + 6y = 3800 এই সমীকৰণটো আমি লৈ ললো লৈ পেলাই ইয়াৰ পৰা x ৰ মান নিৰ্ণয় কৰিলো x বা y যিকোনো এটা মান নিৰ্ণয় কৰিব পাৰা সাধাৰণতে মই x টো বেছি ভাল পাওঁ কাৰণে x টো লৈ লওঁ আৰু ঠিক আছে তো আমি এতিয়া ইয়াৰ পৰা x ৰ মানটো নিৰ্ণয় কৰিম সো x ৰ মান নিৰ্ণয় কৰিবৰ কাৰণে 6y টো আমি কি কৰিলো আমি সোঁফালে লৈ গুছি গলো প্লাস 6y টো সোঁফালে আহি গল তো 3800 ৰ সোঁফালে প্লাস আছিলে মাইনাস হৈ আহিলে সো এটো হৈ যাব 3800 - 6y 7x = 3800 - 6y এটো ইফালে সোঁফালে আহি গল ঠিক আছে এতিয়া x নিৰ্ণয় কৰিব লাগে 7 টো আমি ট্ৰান্সফাৰ কৰিব লাগিব সোঁফালে পূৰণ হৈ আছে 7 টো সোঁফালে গলে হৰণ হৈ যাব সো x = আমি পাম 3800 - 6y / 7 এইটো আমাৰ হৈ গল 3 নং সমীকৰণ ঠিক আছে এই 3 নং সমীকৰণত পৰা আমি এই x ৰ মানটো বহুৱাই দিম 2 নং সমীকৰণত আমি 1 নং সমীকৰণৰ পৰা x ৰ মান উলিয়াইছো এই কাৰণে এই x ৰ মানটো আমি 2 নং সমীকৰণত বহাম সো আমি x ৰ মান 2 নং সমীকৰণত বহুৱাই পাওঁ গুড ওকে সো 2 নং সমীকৰণটো আছিল 3x + 5y = 1750 1750 সো 3x সোয়া x লিখিছো নেকি মই নাই লিখা তাত কি বহাইছো x ৰ মানটো 3 নং সমীকৰণৰ পৰা এই যে x ৰ মানটো এটো ইয়াৰ আমি বহাই দিছো 3800
minus 6y by 7. So 3 into x. 3x হৈ গ'ল নাই? Plus বাকি same as it is. 5y is equal to 1750. Now, 3 আৰু 7ৰ মাজততো কোনো সাধাৰণ উৎপাদক নাই। কাৰণ দুটাই মৌলিক সংখ্যা। হয় নে নহয়? কি কৰিবা আৰু? এতিয়াতো কটাকটি কৰিব নোৱাৰি যেতিয়া। তেতিয়াহ'লে আমি কি কৰিব লাগিব? আমি কি কৰিম? পূৰণ কৰিম। লব আৰু লব পূৰণ কৰিম। 3 আৰু 3800 বিয়োগ 6y এই বিয়োগ পূৰণ কৰি দিম। সো 3ৰে এই দুয়োটাক পূৰণ কৰিব লাগিব কিন্তু। অকল বোলে 3ৰে 3800ক পূৰণ কৰিলো 6y এৰি দিলো। নহ'ব নহয়, 6y বেয়া পাব। কাৰণ 6y 3800ৰ লগত বিয়োগ মিলি পেলাই এটা ৰাখি হৈ আছে। এটা ৰাখি মানে এটা মালা। এই মালাটোৰ এজনক পূৰণ কৰিবা আনজনক পূৰণ নকৰিলে বেয়া পাব। দুজনকে পূৰণ কৰিব লাগিব। মাইণ্ড ইট। সো আমি 3ৰে দুটাক পূৰণ কৰিম। এইটোৱে নিয়ম। 3 0 গুণ 0, 3 0 গুণ 0, 3 8 গুণ 24, 2 থাকিলে 3 3 গুণ 9 যোগ 2 11, 11,400, 11,400 মাইনাছ এইটো চোৱা 3ৰে পূৰণ কৰিছোঁ 3 6 গুণ 18, 18y হৈ গ'ল না? আৰু তলত কি আছে? 7 আছে, 7এ থাকিব ডিভাইডেড বাই 7 প্লাছ 5y ইজ ইকুৱেল টু 1750. গুড। নাও আমি এতিয়া কৰিম কি? ইয়াকতো ভগ্নাংক হৈ আছে, ঝেমেলা হৈ গ'ল। এতিয়া ভগ্নাংক হৈ আছে, আমি একদম সৰলীকৰণ কৰি দিম। প্ৰিটি চিম্পল। মই তোমালোকক কৈছিলোঁ যে কি কৰিবা, তোমালোকে এই প্ৰত্যেকটো পদৰ পৰা হৰটো লৈ ল'বা আৰু সেই হৰৰ লসাগু ওলাবা আৰু সেই লসাগুটো দি গোটেইকেইটা পদক পূৰণ কৰি দিয়া, হৈ যাব। চিম্পল। চ' আমি দেখিলোঁ এইটো পদৰ হৰ আছে 7, এইটো পদৰ হৰ আছে 1, এইটো পদৰ হৰ আছে 1। হৰটো নাই, নাথাকিলেতো 1 বুলি ধৰিবই লাগিব। চ' 7 আৰু 1ৰ লসাগু কি হ'ব বাৰু? মুস্কিল নহয়। 7 আৰু 1ৰ লসাগুটো 7। চ' 7। তো এইটো পদ 7ৰে পূৰণ কৰিম, এইটো পদক 7ৰে পূৰণ কৰিম, এইটো পদক 7ৰে পূৰণ কৰিম। গোটেইকেইটা পদক কৰিব লাগিব। যিহেতু সমীকৰণ হয়, এটাক কৰিম বাকীকেইটাক নকৰিম, তেতিয়াহ'লেতো অসমান হৈ যাব। সমান নাথাকিব নহয়। গোটেইকেইটা পদক আমি যি কৰিম গোটেইকেইটা পদক কৰিম, নহ'লে নকৰোঁ আৰু। গোটেইকেইটা পদক কৰা মানে কি? সমানে হৈ থকা। চ' আমি 7ৰে গোটেইকেইটা পদক পূৰণ কৰি দিম। এতিয়া আমি এইটো পদক 7ৰে পূৰণ কৰিলোঁ। তো কি হৈ যাব? অকল 7 7 কাটিলে 11,400 মাইনাছ 18y হৈ যাব। চোৱা কেনেকৈ হ'ল কথাটো। 11,400 হয়নে? মাইনাছ 18y বাই 7 আছে। ইয়াক যেতিয়া আমি 7ৰে পূৰণ কৰিম, তেতিয়া 7 7 কাট খাই যাবনে নাই? যাব। তেতিয়াহ'লে কি থাকিব? 11,400 মাইনাছ 18y থাকিব। চ' আমি এইটো পাই গ'লোঁ। 11,400 মাইনাছ 18y, 7টো কেঞ্চেল হৈ গ'ল। আকৌ ইয়াকো আমি 7ৰে পূৰণ কৰিম। ইয়াকতো 7ৰে পূৰণ কৰি এইটো পালোঁ। দ্বিতীয় পদ 5yটো 7ৰে পূৰণ কৰিম। 7 5 গুণ 35, 35y হৈ যাব। তো ইয়াকো 7ৰে পূৰণ কৰিম। তো ইয়াক 7ৰে পূৰণ কৰিলে আমি কি পাই যাম? 12,250। 1750ক 7ৰে পূৰণ কৰি পালোঁ 12,250। সৰলীকৰণ হৈ গ'লনে? কিমান সহজতে হৈ গ'ল চোৱা। এতিয়া আমি কি কৰিম? সদৃশ পদটো আমাৰ ওচৰত কি আছে? মাইনাছ 18y আৰু প্লাছ 35y। y একেই চলক, তাৰমানে এই সদৃশ, তাৰ মাজত যোগ বিয়োগ হ'ব। গুড। তো আমি যোগ বিয়োগ কৰোঁ। মাইনাছ 18 প্লাছ 35, মাইনাছে প্লাছে য়েছ মাইনাছ। চ' আমি 35y পৰা 18y মাইনাছ কৰি দিম। তো আমি পাম 35ৰ পৰা 18 গ'লে কিমান হয়? 17 হয়, 17 হয়। এতিয়া 35টোৰ আগত কি আছে? প্লাছ আছে। চ' প্লাছ 17y, মাইনাছ 17y নহয়, প্লাছ 17y। আৰু এই যে 11,400টো আছিলে, এইটোৱে গড়বড় কৰিবি ইয়াত থাকিলে। ইয়াক আমি কি কৰিলোঁ? সোঁফালে লৈ গুচি গ'লোঁ। প্লাছ আছে, কি হৈ আহি গ'ল? মাইনাছ হৈ আহি গ'ল। প্লাছ থাকিলেতো মাইনাছ হৈ আহেই, এইটো আৰু ক'বলৈ কথা নেকি? হয়নে? য়েছ। চ' 17y ইজ ইকুৱেল টু 12,250 মাইনাছ 11,400। ঠিক আছে, ট্ৰেনজেকশ্যন বুজি পাইছা? মাইনাছ 18y প্লাছ 35y ইজ ইকুৱেল টু প্লাছ 17y। এইটো বাওঁ পক্ষতে থাকিব সমানৰ। 1400টো সোঁপক্ষলৈ গুচি আহিল। ঠিক আছে, গুড। 17y ইজ ইকুৱেল টু এতিয়া 12,250ৰ পৰা 11,400 মাইনাছ কৰা। কিমান পাবা? কিমান হ'ব? 850। য়েছ, 850 হ'ব। বিয়োগ কৰি চাই ল'বা, চেক ইট, হৈ যাব। অ'কে, 17y ইজ ইকুৱেল টু 850। চ' 17y ইজ ইকুৱেল টু 850, তো y ওলাব লাগে। 17টো আমি সোঁফালে লৈ যামগৈ, হৰণ হৈ যাব। কিয়? পূৰণ হৈ আছে ন? য়েছ, সেইকাৰণে হৰণ হৈ যাব। চ' আমি পাম y ইজ ইকুৱেল টু 850 বাই 17, হয়নে? চ' 17 5 গুণ 85 নহয় জানো? কি জানো? চাবাচোন, মইতো 17 5 গুণ বুলি জানো। 17 5 গুণ 85, তেতিয়াহ'লে কি হ'ব? 7
17 5 গুণ কটাকটি কৰিলে বা হৰণ কৰিলে আমি কি পাম 50 পাম হয়নে সো গুড y ৰ মান ওলাই গ'ল কিন্তু এতিয়া y ৰ মানটো আমি কি কৰিম 3 নং সমীকৰণত বহুৱাই দিম এই যে 3 নং সমীকৰণ বনাই থৈছিলো যৰ পৰা এই 3 নং সমীকৰণত y ৰ মানটো আমি কি কৰি দিম ইয়াত বহাই দিম y ৰ জায়গাত বহাম দে 3800 minus 6y আছিলে সো 6 into y 50 পাইছো বহাই দিলো ডিভাইডেড বাই 7 যেনেকৈ আছিল তেনেকৈ থাকিল এতিয়া 3800 আৰু 6 আৰু 50 পূৰণ কৰিম নহয় জানো সো 6 5 গুণ 30 আৰু 0 তাৰমানে 300 হ'ব গুড এতিয়া 3800 minus 300 is equal to কি হ'ব 3500 by 7 35 7 5 গুণ 35 হয় নে নহয় হয় হয় 7 5 গুণ 35 আৰু এই দুটা 0 তাৰমানে কি হৈ গ'ল 500 হ'ল সো আমি কি পালো x is equal to কি পালো 500 পালো না নাই গুড সো x ওলাল y ওলাল x ওলাল 500 y ওলাল 50 x কি আছিলে বেডৰ দাম আছিলে সো এখন বেডৰ দাম কিমান হৈ গ'ল 500 টকা আৰু এটা বলৰ দাম কিমান হৈ গ'ল 50 টকা হৈ গ'ল নে এটা বলৰ দাম 50 টকা এতিয়া তোমালোকে প্ৰশ্নৰ শৰ্তমতে শুদ্ধ হৈছে না নাই উলাই লবা 7খন বেডৰ দাম আৰু 6টা বলৰ দাম উলিয়াই যোগ কৰি চাবা 3800 টকা যেটো আমাক কৈছে এটো হয় নে নহয় যদি হয় তেন্তে শুদ্ধ আৰু হবই নহৈ যাব কত হয় নে নহয় ওকে থ্যাংক ইউ ভেৰি মাচ